এয়া আকাশবাণী। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় পুৱা 8:30 কৈছে। এতিয়া শুনক সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা। হেল্ল', ৱেলকাম টু HKS Edu ব্লগ। বহু বছৰৰ অপেক্ষাৰ অন্তত জল্পনা কল্পনাৰ শেষত আজি ঘৰলৈ লৈ আহিলোঁ মোৰ প্ৰাক্তন প্ৰেয়সী বা মোৰ হেৰুৱা প্ৰেমিকা। তো আপোনালোকে বেলেগ ধৰণে নাভাবিব দেই, এয়া মই কৈছোঁ মোৰ ৰেডিঅ'ৰ কথা। যেতিয়া সময় আছিলে, যেতিয়া মই স্কুলত পঢ়িছিলোঁ, ৰেডিঅ' মোৰ প্ৰিয় আছিলে, বৰ ভাল পাইছিলোঁ। কিন্তু আমি যিহেতু ৰেডিঅ' লৈ ঘৰত কাজিয়া কৰিছিলোঁ, সকলোৱে ইটো শুনিম কৈ থাকোঁতে খঙতে কি হয়, কেতিয়াবা ৰেডিঅ'টোৱে ফুটবল হৈ যায় বা ভলীবল হৈ যায়। তো ৰেডিঅ' নাইকিয়া হৈ গ'ল। আজি প্ৰায় 15 বছৰমান পিছত মই নিজে কি কৰিলোঁ, কিনিম বুলি ভাবি থকা ৰেডিঅ' এটা মেকানিকৰ দোকানৰ পৰা কিনি লৈ আহিলোঁ। এয়া কিন্তু নতুন নহয় দেই, মই পুৰণিয়ে বিচাৰি আছিলোঁ। তো এয়া পুৰণি ৰেডিঅ'তে আনিলোঁ, কাৰণ মেমৰি হিচাপে ৰাখিব লাগে। পুৰণি বস্তু এটা ভালকৈ ৰাখিম বুলি ভাবিছোঁ। ধন্যবাদ।